আশা কৰিছোঁ সকলো ভালে আছে আৰু মোৰ ভালে আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আছে প্লিজ চেনেলটো মই ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু যাতে মই সকলোখিনি ন'টিফিকেশ্যন আগতীয়াকৈ পায় আৰু আজি ভিডিঅ'টো একদম ৰাতিপুৱাই ষ্টাৰ্ট কৰি দিছোঁ ইমান ধুনীয়া বতৰটো আজি একদম ঠাণ্ডা আৰু আজি ৰাতিপুৱাই ষ্টাৰ্ট কৰি দিছোঁ মানে কি হয় আজি এফালে যাম আৰু আপোনালোককো লৈ যাম মোৰ লগতে আৰু ভিডিঅ'টো মানে ৰাতিপুৱাই ষ্টাৰ্ট নকৰিলে ষ্টাৰ্ট কৰা নহয় কণ্টিনিউ কৰিবই নোৱাৰা হৈ যাওঁ সেইকাৰণে ভাবিলে ৰাতিপুৱাই ষ্টাৰ্ট কৰি দিওঁ আৰু তেন্তে ভিডিঅ'টো চাই থাকিব আৰু ক'ত যাওঁ কি কৰোঁ দেখাই থাকিম সকলোখিনি ঠিক আছে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব স্কিপ নকৰিব কিন্তু তেন্তে শেষলৈকে চাই থাকিব বলক A few moments later. আমি টাউন আহি পালোহি গাড়ীটো কিমান ভিডিঅ'টো চাই থাকিব Five minutes later. এতিয়া ট্ৰেন্সপৰ্টত নামিলোঁ আৰু দেখাই থাকিম ভিডিঅ'টো চাই থাকিব ইফালে ট্ৰেন্সপৰ্টত নামি পেলাই ভিনদেউ টমটমত উঠি ল'লোঁ মানে ভিনদেউ আগবাঢ়ি আহিলে অকণমান আমি যিহেতু ফাৰ্ষ্ট টাইম আহিছোঁ চিনি নাপাওঁ বাহঁতৰ ঘৰলৈ আৰু বাহঁতৰ ঘৰলৈ আহিছোঁ আৰু শিৱসাগৰলৈকে আহিছোঁ আৰু দেখাই থাকিম আৰু ওলাই মেলি মই ভিডিঅ' কৰিবলৈ নহ'লে যিহেতু লৰালৰিকৈ একদম ৰাতিপুৱাই ওলাই আহিছোঁ সেইকাৰণে গাড়ীৰ পৰাহে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখাই থাকিম আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু ভিডিঅ'টো বহুত ধুনীয়া হ'বলৈ গৈ আছে চাই থাকক আৰু এইফালে সেয়া হৈছে শিৱদৌল এয়া শিৱদৌল আপোনালোকক বাহিৰৰ পৰা দেখাইছোঁ যিহেতু মই ভিতৰলৈ নাযাওঁ আৰু ফুৰাকৈ আহিলে নিশ্চয় আপোনালোকক দেখাম কিন্তু মই বাহঁতৰ ঘৰলৈহে আহিছোঁ থকাকৈ এনেকৈ টাইম লৈ অহা নাই যিহেতু আমি যামগৈ সেইকাৰণে ভিতৰৰ পৰা এদিন নিশ্চয় আপোনালোকক দেখাম যোনদিনা মই ইয়াত ফুৰাকৈ আহিম আপোনালোকক নিশ্চয় দেখাম আৰু এইফালে শিৱদৌল আৰু এয়া হৈছে দেৱীদৌল এয়া দেৱীদৌল আপোনালোকক বাহিৰৰ পৰা দেখাইছোঁ বেয়া নাপাব তাৰ বাবে ইফালে আমি অকণমান নামিলোঁ শিৱসাগৰ পুখুৰীতে চাওকচোন মাছ হাঁহ ইমান ধুনীয়া লাগিছে পৰিৱেশটো সঁচাকৈ একদম মনটো ভাল লাগি যায় অকণমান দেখাই দিছোঁ চাই থাকক ভিডিঅ'টো স্কিপ নকৰিব আৰু চাই থাকক ভিডিঅ'টো
দিয়া এইফালে মা ভিডিঅ'টো চাই থাকিব আছে আই লাভ শিৱসাগৰ এয়া আৰু ভিডিঅ'বোৰ চাই থাকিব একদম ধুনীয়া হ'বলৈ গৈ আছে ভিডিঅ'বোৰ ইয়াৰ সকলোখিনি দেখাম আৰু এতিয়া আমি আছোঁ শিৱসাগৰ পুখুৰী ছাইডত এয়া ইমান ধুনীয়া চাওকচোন ইমান ধুনীয়াকৈ সজাই দিছে এয়া আৰু এইফালে আমাক ফটো মাৰাত পূৰা ব্যস্ত দেই মা আৰু মই ৰিলচ এটা বনাই লওঁ A few moments later. এইফালে আমি বাহঁতৰ ঘৰ পালোহি আৰু ইফালে বা ৰখি আছে এয়া আগবাঢ়ি আহিছে পাই গ'লেহি পাই গ'লো বাহঁতৰ ঘৰ বা ভিডিঅ'টো চাই থাকিব দেখা দেখিম আৰু এইফালে ঠাণ্ডা দিছে খাই লওঁ ইফালে বাৰ মায়ে আমাৰ মাক সেৱা কৰিছে যিহেতু আমি এবাৰ প্ৰথমবাৰ আহিছোঁ সেইবাবে এনেকৈ কিবা নিয়ম আছে মই ইমান বিশেষ নাজানো আৰু সেইকাৰণে সেৱা কৰিছে এইফালে দৈ
আৰু এইফালে মিষ্টাৰে খালে আৰু মই খাই লওঁ খোৱাটো মেইন নহয় A few moments later. বা ছোৱালী হানা কৈ দিয়া কোন এইফালে মই মাংস বনাবলৈ লৈছোঁ এয়া মাংস আৰু এইফালে চব যোগাৰ কৰি দিলে জান মানে আৰু এইফালে কেৰাহী পাতি এইফালে বনাবলৈ লৈছোঁ তেনেকৈ বনাই মেলি লওঁ ভিডিঅ'টো চাই থাকিব এইফালে আমাৰ খানা ৰেডি কৰিছে আৰু আমাৰ খানা ৰেডি হৈ গ'ল আৰু কি কি আছে দেখাই দিছোঁ ৰ'ব এইফালে ভাত খাবলৈ দিছে আৰু এয়া ভাত এয়া চব্জি ধুনীয়াকৈ ৰেডি কৰি দিছে এইফালে খাবলৈ ল'লে আৰু দেই খাই লওঁ নাই এইফালে আমি তলতে খাবলৈ লৈছোঁ খাই লওঁ তেতিয়াহ'লে এইফালে আমাৰ জান মানে খাই আছে पैसे नाही काय नाही म्हणजे की लागे Five minutes later. আমি যাবলৈ ওলালো আৰু बाय बाय আকৌ লগ পাম আৰু আকৌ লগ পাম বোলে এই আকৌ নমৰি জিৰে থাকিলে যাব লাগিব এবাৰ গ'লে নহ'লে সদায় যাব লাগিব ৰখি আছোঁ আৰু যামগৈ আৰু আজি আকৌ বাইপাছ নাহিলে যাওঁ নেকি তোমালোকে ইফালে লৈ লৈছোঁ আইচক্ৰীম মানে ইমান গৰম উঠিছে আইচক্ৰীম এটা লৈ লৈছোঁ মা মই তাকে গৈ থাকিম আৰু এতিয়া ইফালে আহি আছোঁ আৰু ঘৰখনৰ সকলোখিনি ইমান মৰম মানুহৰ প্ৰতি চাগে বহুত ভাল লাগিলে আজি ফাৰ্ষ্ট টাইম আহিছোঁ কিন্তু মই ফাৰ্ষ্ট আহিছোঁ যেন অনুভৱেই নহ'লে আকৌ আহিলে নিশ্চয় আপোনালোকক ঘৰখন ভালকৈ দেখাম A few moments later. আৰু এতিয়া একদম ৰুম পালোহি ৰুম পাইহে আপোনালোকক লগ পাইছোঁ মানে ঘৰত নাথাকিলোঁ ঘৰলৈ গ'লোঁ তাৰপৰা ঘৰৰ পৰা বাহিৰে অলপ সময় ৰৈ মেলি ভাত পানী খাই গুচি আহিলোঁ মানে কাইলৈ যিহেতু হাজবেণ্ডৰ ডিউটি আছে অকণমান দিগদাৰ হ'ব আৰু ঘৰত সোমাই পেলাই গুচি আহিলোঁ আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব কমেণ্টত আৰু ভিডিঅ'টো মই আজি ইমানতে স্কিপ কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে প্লিজ মোৰ চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু আগলৈ মোক আগবাঢ়ি যাবলৈ এনেকৈ ছাপোৰ্ট কৰি যাব একদম 1K জল্দি কৰি দিয়ক আৰু এইফালে একদম পুৰা গৰমত ঘামি মেলি অৱস্থা নাই এইফালে কি কিনো দেখাই দিছোঁ এইখন এখন চাদৰ বিৰাট ধুনীয়া লাগিছে চব একদম সৰু সৰু বুটা আছে এখন ভাল লাগিছে এখন বা শাহুৱেকে দিছিলে মানে মায়ে দিছিলে বহুত ভাল লাগিছে মা আৰু বায়ে দিছিলে ৰ'ব দেখাই আছোঁ আৰু এখন কাৰ্বি ফুলৰ মেখেলা চব ইমান ধুনীয়া লাগিছে মেখেলাখন এইখন এনেকৈ দেখাই দিছোঁ ফুলটো এইটো এখন মেখেলা মেলি দেখা দিয়া নাই আৰু এনেকৈ দেখাইছোঁ ফুলটো এইটো আচলতে মই এনেকুৱা কাৰ্বি ফুলৰ মেখেলা এনেকৈ বোৱা মেখেলা চেখেলাবিলাক মই বহুতেই ভাল পাওঁ আৰু বহুত ধুনীয়া লাগিছে আৰু মৰমত দিয়া বস্তু সঁচাকৈ বহুত মৰমৰ হয় সকলোৰে বহুত মৰমৰ আৰু এইখন মোৰ বহুত ভাল লাগিছে আৰু পিন্ধি মেলি মই নিশ্চয় বাক ফটো দিম আৰু যদি ফটো আছে লগাই দিম মৰম লাগিছে কিন্তু ফুলটো চাওক ইমান ধুনীয়া আৰু বোৱা কাপোৰবিলাক সঁচাকৈ মই বহুত ভাল পাওঁ বোৱা কাপোৰ মই একদম মৰমৰ আৰু হাজবেণ্ডক দিছিলে এইটো এটা স্পৰ্টিং এইফালে এইটো দিছিলে হাজবেণ্ডক লাইটটো অকণমান কেমেৰাটো ভাল উঠা নাই দেই ফটোটো
এইটো এটা হাজবেণ্ডক স্পৰ্টিং দিছিলে আৰু এখন মোক মেখেলা আৰু এখন চাদৰ দেই আৰু এইকেইটা আৰু মাকো দিছিলে কিবা কিবি বস্তু মাখিনি দেখাব নোৱাৰিলোঁ যিহেতু মই তাত ভিডিঅ' নকৰিলোৱে মানে আহি পেলাই ডাইৰেক্ট লৰালৰিকৈ ভাত পানী খাই বৈ গুচি আহিলোঁ সেইকাৰণে সেইখিনি নেদেখাওঁ মোক মই ফটোকপি লগাই দিম আৰু তেন্তে বাই বাই আকৌ লগ পাইছোঁ পুনৰ ভিডিঅ'ত